নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ কলিযুগৰ মানুহৰ 4টা সত্য স্বভাৱ চৰিত্ৰৰ কথা, যিকেইটা কথা তাহানিতে যুধিষ্ঠিৰে কৈ থৈ গৈছিল। আহকচোন শুনো কথাকেইটানো কি কি। যুধিষ্ঠিৰে যিদিনা স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তেতিয়া তেওঁ 4 ভাতৃক মাতি আনি ক'লে, তোমালোক ধৰাধামলৈ যোৱা আৰু তন্নকৈ ধৰাধামৰ অৱস্থা লক্ষ্য কৰি আহা। তাৰ পাছতহে আমি স্বৰ্গলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰাটো উচিত হ'ব। তেতিয়া 4 ভাতৃয়ে জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰৰ কথা মানি লৈ 4জন 4 দিশলৈ গতি কৰিলে। ভীম গ'ল উত্তৰলৈ, অৰ্জুন গ'ল দক্ষিণলৈ, নকুল গ'ল পশ্চিমলৈ আৰু সহদেৱ গ'ল পূবলৈ। কিছুদিনৰ পিছত 4 ভাতৃ ঘূৰি আহিল আৰু প্ৰত্যেকেই নিজৰ নিজৰ বৃত্তান্ত জ্যেষ্ঠ ভাতৃৰ ওচৰত দাঙি ধৰিলে। প্ৰথমে ভীমে আহি ক'লে, দাদা, আপোনাৰ নিৰ্দেশ অনুসৰি মই ধৰাধামৰ অৱস্থা তন্নকৈ নিৰীক্ষণ কৰি আহিলোঁ। প্ৰায়বিলাকতে মই ভাল কথা ভাল পৰিৱেশেই দেখা পালোঁ, কিন্তু তাৰ মাজতে মই এটা আচৰিত কথা দেখা পালোঁ। এজনী তিৰোতা মানুহে এডিঙিলৈকে পানীত ডুব গৈ থকাৰ পিছতো তেওঁ পানী লাগে বুলি চিঞৰি আছে। তাৰ পিছত অৰ্জুনে আহি ক'লে, দাদা, আপোনাৰ নিৰ্দেশ অনুসৰি মই ধৰাধামৰ অৱস্থা তন্নকৈ নিৰীক্ষণ কৰি আহিলোঁ। চাৰিওফালে মই ভাল পৰিৱেশকে দেখা পালোঁ, কিন্তু তাৰ মাজতে ময়ো এটা আচৰিত কথা দেখা পালোঁ। এজনী ক'লা মাইকী মহে সন্মুখেৰে ঘাঁহ খোৱাৰ সলনি পিছফালে মুখখন গুজি ঘাঁহ খাই আছে। তৃতীয়তে নকুলে আহি ক'লে, দাদা, আপোনাৰ নিৰ্দেশ অনুসৰি ময়ো ধৰাধামৰ অৱস্থা তন্নকৈ নিৰীক্ষণ কৰি আহিলোঁ। সকলোতে ময়ো ভাল পৰিৱেশকে দেখা পালোঁ, কিন্তু তাৰ মাজতে ময়ো এটা বৰ আচৰিত বস্তু দেখা পালোঁ। তেতিয়া যুধিষ্ঠিৰে নকুলক সুধিলে, তুমি দেখা আচৰিত বস্তুটো কি? মই দেখা আচৰিত বস্তুটো হ'ল, এজনী গাই গৰুৱে নিজৰ পোৱালিটোক মৰমতে চেলেকি কামিহাৰ উলিয়াই দিছে। অৱশেষত পূব দিশৰ পৰা সহদেৱ আহি নিজৰ বৃত্তান্ত দাঙি ধৰিলে। দাদা, মোৰ অগ্ৰজকসকলে যিদৰে সকলোতে ভাল পৰিৱেশ দেখা পালে, মই কিন্তু তাৰ ওলোটা পৰিৱেশহে দেখা পালোঁ। চাৰিওফালে মই কটাকটি মৰামৰি বিভীষিকাময় পৰিৱেশ দেখা পালোঁ, কিন্তু তাৰ মাজতে ময়ো এটা আচৰিত কাৰ্য দেখা পালোঁ। তেতিয়া যুধিষ্ঠিৰে সুধিলে, সহদেৱ, তুমি দেখা আচৰিত কাৰ্যটোনো কি? তেতিয়া সহদেৱে ক'লে, দাদা, মই দেখা আচৰিত কাৰ্যটো হ'ল, মৰুভূমিৰ মাজত পদুম ফুল ফুলি আছে। সকলোৰে কথা শুনাৰ পিছত যুধিষ্ঠিৰে এটাকৈ ব্যাখ্যা কৰি ক'বলৈ ধৰিলে, ভীম, তুমি দেখা কথাটোৰ অৰ্থ হ'ল, যিদৰে এডিঙিলৈকে পানীত ডুব গৈ থকাৰ পিছতো তিৰোতাগৰাকীয়ে পানী লাগে বুলি চিঞৰি আছে, ঠিক তেনেদৰে কলিযুগৰ মানুহৰ ধন সা সম্পত্তি ঐশ্বৰ্যৰে ভৰপূৰ হৈ থকাৰ পিছতো ধন লাগে সা সম্পত্তি লাগে বুলি চিঞৰি থাকিব। এয়া হ'ল কলিযুগৰ মানুহৰ ধৰ্ম। কলিত মানুহৰ স্বভাৱ এনেকুৱাই হ'ব। অৰ্জুনৰ কথাখিনিৰ ব্যাখ্যা কৰি কৈছিল, তুমি যিদৰে এজনী মহে সন্মুখেৰে ঘাঁহ খোৱাৰ সলনি পিছফালে মুখখন গুজি ঘাঁহ খাই থকা দেখিছিলা, ঠিক তেনেদৰে কলিৰ মানুহে সন্মুখৰ পৰা যিমান পাৰে সিমান ধন ঘটিবই, কিন্তু পিছফালেও হাতকেইখন দি ধন ঘটা কাৰ্যত লিপ্ত হৈ থাকিব। এয়া হ'ল কলিযুগৰ মানুহৰ চৰিত্ৰ। তৃতীয়তে নকুলৰ কথাখিনিৰ ব্যাখ্যা কৰি ক'লে, কলিযুগত এনেকুৱা অৱস্থাৰ সৃষ্টি হ'ব, কোনো শক্তিশালী পুৰুষে বা ধনী ব্যক্তিয়ে প্ৰজাক মৰম দিয়াৰ চলেৰে বা সহায় কৰাৰ চলেৰে টোপ দি কামিহাৰ উলিয়াই দিব। এয়া হ'ল কলিযুগৰ মানুহৰ স্বভাৱ। আৰু সহদেৱৰ কথাখিনিৰ ব্যাখ্যা কৰি ক'লে, তুমি যিদৰে নিৰহ শুকান মৰুভূমিৰ মাজত পদুম ফুল ফুলা দেখিছিলা, ঠিক তেনেদৰে সমাজত বিভীষিকাময় পৰিৱেশ থাকিব পাৰে, তাৰ মাজতো সন্ত সাধুৰ জন্ম হ'ব। সেই সন্তসকলে, সেই সাধুসকলে, সেই ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিব। তাৰ উদাহৰণ 7 দিনীয়া ভাগৱতৰ শ্ৰৱণ কীৰ্তন।